দুখ লগা কথা আজি আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক ছাৰ আছে বিধায়ক ছাৰ ইয়াত আহিও গৈছে ৰাস্তাটোত মানে আজিলৈকে আৰু কোনো ব্যৱস্থা লোৱা নাই যেহেতু বিধায়ক ছাৰ সদায় ঘূৰিবও নোৱাৰে মই বিধায়ককো দুখ নিদিওঁ এয়াও ক'ব পাৰোঁ যেনেকৈ সি এটা লাইন বনাই দিয়ে যে সেইটো এৰিয়াত তই চাবি সেইটো এৰিয়াত তই চাবি কিন্তু এনেকৈ চোৱা মানুহকেইটা চাই চিন্তি আলোচনা বিলোচনা কৰি আমাৰ ৰাস্তাটোক আৰু আজি আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী মেম্বাৰ কাউন্সিলর আমার এই লোকাল এরিয়াতেই কিন্তু আহি সিহঁতে বেয়া ব্যৱস্থা ল'ব লাগে যোৱা মঙ্গলবাৰে এনেকৈ এটা গাড়ী নোসোমোৱাৰ কাৰণে আজি 10 মিনিট আগত যদি গাড়ীটো সোমালে হয় সেই পেচেণ্টটো বাচি গ'লে হয় এই 10 মিনিট পলম হোৱাৰ কাৰণে এই এজন গৰাকী মানে নিহত হ'ল আৰু সেইটো কাৰণে বহুত দুখিত এতিয়া চায়ে পালে ৰাইজে বা এনেকৈ আমাৰ ৰাস্তাটো ঠেলাত ল'বলগীয়া আজি এই জ্বৰ হৈছে বুলিতো ঠেলাত লোৱাটো ভালেই অলপ হয় কিন্তু এটা ডেলিভাৰী মানুহ যদি এনেকৈ ঠেলাত নিবলগীয়া হয় কিমান দুখ লগা কথা হয় যে আমি এই গাঁৱৰ কি ভোটাৰ নহয় যে চৰকাৰে আমাক চিন্তা নকৰে আমিতো ভোটাৰ হওঁ অন্যফালে চবৰ ৰাস্তা পদূলি চব হয় আমি কি ভোট নিদিওঁ যে আমাৰ ৰাস্তাটো ভাল নহয় সেইটো কাৰণে মই সিংহাল ডাঙৰীয়াকে মই নাম ধৰি কৈছোঁ সিংহাল ডাঙৰীয়া আমাৰ ইয়াত আহি শীঘ্ৰেই মানে আহি চাব লাগে বা তাৰ আগতীয়া চোৱা মানুহ আছে তাক পঠাই হ'লেও আমাৰ ৰাস্তাটো ভাল হ'ব লাগে সেয়াই মই অনুৰোধ কৰিলোঁ আৰু অনুৰোধ কৰিছোঁ ৰাস্তা যদি হয় তেতিয়া মই ধন্যবাদ দিম আগত ধন্যবাদ নিদিওঁ এতিয়া মই জনালোঁহে যে আমাৰ ৰাস্তাটো হ'ব লাগে বুলি ৰাস্তা হয় যদি তেতিয়া ধন্যবাদ দিলোঁ মানুহ যাব নোৱাৰে মানুহ বেমাৰ হ'লে খোজকাঢ়িবলৈ যাব লাগে ওচৰত লৈ যাব লাগে ঠেলাত লৈ যাব লাগে বহুত দিগদাৰ হয় চৰকাৰে আবেদন জনাইছোঁ আমাৰ জলদি ঠিককৈ এইটো বনাই দিব লাগে ৰাস্তাখন মই আমাৰ ঢেকীয়াজুলি অশোক সিংগাৰ MLA ছাৰক অতি শীঘ্ৰে আমাক ব্যৱস্থা কৰি দিব বা ৰাস্তাটো অতি শীঘ্ৰে যিমান যদি আমাৰ ছাৰ অশোক সিংগাৰ ছাৰে যদি সহযোগিতা কৰি ৰাস্তাটো যদি বনাই দিয়ে আমাক এইটোৱে অশোক সিংগাৰ ছাৰক এইটো আমি ধন্যবাদ জনালোঁ এইটো কি হৈছে ৰাস্তাটো দি মানে এখন এম্বুলেন্স যাব নোৱাৰে বাইক এখন যাব নোৱাৰে কি হয় ৰাস্তাটো ইমান বেয়া আমাৰ গাঁও পঞ্চায়ত মিজিবাৰী প্ৰেচিডেণ্ট কাউন্সিলৰ মেম্বাৰ ছাৰক আমি গাঁৱৰ হৈ আমি ছাৰহঁতক আমি ভৰসা কৰি আছিলোঁ যে ৰাস্তাটো বনাই দিব বা আহিব নবনালেতো খবৰটো ল'ব লাগে যে গাঁৱৰ হয় যে ৰাস্তাটো আমি যাই কিনে আমি এই কাষৰ বুজি আম কি হৈছে কি নাই কাউন্সিলৰ প্ৰেচিডেণ্ট ছাৰৰ দূৰৰ কথা এটা মেম্বাৰ আহি নাপায় ৰাস্তাত ইমান দুৰ্ঘটনা ঘটনা ভোটটো চবেই দিছোঁ না চবকে আমাক সহায় কৰিব লাগিব দেখি ৰাস্তাৰ কাৰণে আমাক একো খবৰ নিদিয়ে নিজৰ পেটটোৱে চাই 30 লাখ 20 লাখ ঘৰ বনাব পাৰে প্ৰেচিডেণ্ট ছাৰে সেক্ৰেটাৰী ছাৰে কাউন্সিলৰ ছাৰে মেম্বাৰ ছাৰে লেকিন আমাৰ ৰাস্তাটোৰ কাৰণে একো নাচায় এই কাৰণে আমি বহুত দুৰ্ভাগ্য হৈ আছোঁ বহুত মনটো বেয়া হৈ আছে ৰাস্তাটোৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কোনো স্কুল যাব নোৱাৰে ক'তো যাব নোৱাৰে আমাৰ বেমাৰী যাব নোৱাৰে ৰোগী যাব নোৱাৰে এইকাৰণে আমি অশোক সিংগাৰ ছাৰক আমি ধন্যবাদ জনাইছোঁ কিবা অনুৰোধ জনাইছোঁ যে কি আমাক ৰাস্তাটো অলপ সোনকালে বনাই দিব কাৰণে बाइक अनसायगिरिफोरनि थाखाय मोनसे गोजोनथाव खौरां दावहारु अट' एजेन्सि बाजाज श'रुमा दासान्दि होगासिनो दं स्पेसियेल धामाका अफार क'क्राझार सहरनि J0 रोडआव थानाय दावहारु अट' एजेन्सि बाजाज श'रुमा नोंथांमोननो होगासिनो दं स्पेसियेल धामाका अफार एसेल' डाउन पेमेन्ट होग्रोनानै नोंथाङा लानो हागोन बाजाज कम्पानिनि गुबुन गुबुन मडेलनि बाइकफोरखौ 13,000निफ्राय जागायनानै 20,000सिमल' डाउन पेमेन्ट होग्रोनानै लानो हागोन बाजाज पालसार प्लेटिना सिटी 100 आरो बाजाजनि गुबुन गुबुन मडेलनि बाइकफोरखौ बाइकजों लोगोसे मोनफागोन गंसे फ्री हेलमेट बायगिरिफ्रा बाजाज फाइनान्स लिमिटेड नङाब्ला एक्सिस बेंकनि गेजेरजों गोरलै राहाजों फाइनान्सआव बाइकखौ लानो हागोन अब्ला मानोथो गोबाव खालामदों बे मोजां खाबुनि समावनो नोंथाङाबो लादो इन्डियानि नम्बर 1 कम्पानि बाजाज बाइक फाइनान्सआव बाइकखौ लानो थाखाय नोंथांनो गोबां फोरमान बिलाइफोरनि गोनांथि गैया आबुङै मिथिनो थाखाय नोंथाङा 03661 270 550 एबा
9957644326 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।